নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম মই লোকেল ইউটিউব চেনেলটোলৈ। ভিডিঅ'টো বৰ থুলমূলকৈ বনোৱা হৈছে কাৰণ বহুতে গমেই পাইছে ইতিমধ্যে যে লখিমপুৰ আৰু ধেমাজি ঘটনাটো কালি, কাৰণ আইটেন গাড়ীখনৰ 4জনৰ পৰিয়ালটোৰ পানীত যে পৰিছিল গিলোৱা নৈৰ ওপৰত। সেইকাৰণে ভিডিঅ'টো বৰ যিসকলে গম পোৱা নাই তেওঁলোকৰ বাবে ভিডিঅ'টো বিশেষকৈ কালি অৰ্থাৎ লখিমপুৰৰ পৰা চিলাপথাৰ বৃহস্পতিবাৰ দিনৰ প্ৰায় 11 বজাত লখিমপুৰৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এটা 4জনীয়া পৰিয়াল বিয়া খাবলৈ টংকেশ্বৰ কলিতা নামৰ পৰিয়ালটো 2 কন্যা আৰু মাতৃৰ সৈতে আহি থাকোঁতে আৰু এজন ড্ৰাইভাৰ আছিল আইটেন গাড়ীত আহি থাকোঁতে ধেমাজি চিচিবৰ গাঁৱৰ গিলোৱা নৈৰ ওপৰৰে পাৰ হওঁতে দলঙৰ ৰেলিং ভাঙি গাড়ীখন নৈত বাগৰি পৰে। আৰু সেই সময়তে স্থানীয় নৈ পানী যথেষ্ট বহুত গভীৰ আছিল কালি, কাৰণ পানী বহুত বাঢ়ি আছিল গিলোৱা নৈৰ। আৰু সেই সময়তে বহুত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে আৰু তথাপিও স্থানীয় ৰাইজে ডাঙৰ কন্যা আৰু মাতৃক জীৱনতে উদ্ধাৰ কৰে আৰু উদ্ধাৰ কৰি ডিব্ৰুগড় AMC হস্পিটেললৈ প্ৰেৰণ কৰে আৰু চিকিৎসা চলি আছে যদিও তেওঁলোকৰ অৱস্থা অলপ সংকটজনক অৱস্থাতে আছে এতিয়াও। আৰু আজি অৰ্থাৎ শুকুৰবাৰে SDRF আৰু NDRFৰ যুটীয়া অভিযানত পিতৃ আৰু সৰু কন্যা গাড়ীৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে আজি। পানী বহুত খোলা যদিও বহুত স্থানীয় ৰাইজৰ সহযোগত SDRF আৰু NDRFে উদ্ধাৰ কৰে। আৰু এতিয়ালৈকে জানিব পৰা মতে ড্ৰাইভাৰজনৰ একো উদ্ধাৰ কৰিব পৰা হোৱা নাই ইতিমধ্যে। অভিযান চলি আছে কাৰণ গধূলি হৈ গ'ল হয় এতিয়ালৈকে। অভিযানত উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বাৰু, পানী কাৰণ